নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ লৈ আহিছোঁ মৰিচা ঠাৰিৰ এটা ৰেচিপি। এতিয়া মৰিচা ঠাৰি আৰু এটা আলু মই এনেদৰে টুকুৰা টুকুৰি কৰি কাটি লৈছোঁ আৰু এতিয়া এখন কেৰাহীত অকণমান মিঠাতেল দি এই মিঠাতেলখিনি ভালদৰে গৰম হোৱাৰ পিছত মৰিচা ঠাৰি আৰু আলুখিনি মই ভালদৰে ইয়াতে ভাজি ল'ম। এই মৰিচা ঠাৰি আৰু আলুখিনি ভাজিবৰ বাবে কেৱল মই ইয়াত ব্যৱহাৰ কৰিম অকণমান হালধি গুড়া আৰু অকণমান নিমখ। মৰিচা ঠাৰিখিনিৰ পৰা এয়া পানী ওলাবলৈ ধৰিছে আৰু এইখিনি যেতিয়ালৈকে পানীখিনি শুকায় তাৰ পৰা তেল ওলাবলৈ নধৰে তেতিয়ালৈকে আমি মৰিচা ঠাৰিখিনি ভালদৰে ভাজি ল'ম। মৰিচাৰ ঠাৰিখিনি 2-3 বাৰ লৰাই ভজাৰ পিছত এয়া মৰিচা ঠাৰিখিনিৰ পৰা তেল ওলাবলৈ ধৰিছে। এতিয়া আমি মৰিচাৰ ঠাৰিখিনি ইয়াৰ পৰা উঠাই ল'ম আৰু সেইখিনি তেলতে আমি বাকী যোনখিনি মছলা আছে সেই মছলাখিনি আমি ইয়াতে ভাজিম। এতিয়া মই ইয়াতে দিছোঁ অকণমান গোটা গৰম মছলা, ইলাচি, লং আৰু ডালচেনি। এতিয়া ইয়াতে এটা পিঁয়াজ মই টুকুৰা টুকুৰ কৰি কাটি লৈছিলোঁ, সেই পিঁয়াজটো মই ইয়াতে ভালদৰে ভাজিম। যেতিয়ালৈকে সেইটো গোল্ডেন ব্ৰাউন হৈ নাযায় তেতিয়ালৈকে মই এইখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভালদৰে ভজা হোৱাৰ পিছত এতিয়া ইয়াতে মই দিম অকণমান হালধি গুড়া আৰু অকণমান জিৰা আৰু অকণমান জালুক। এয়া মই 1 চামুচ সৰু চামুচেৰে 1 চামুচ জালুক মই ইয়াত দি দিছোঁ আৰু এইখিনি মই ভালদৰে লৰাই দিম। এতিয়া মৰিচা ঠাৰিখিনি যোনখিনি আমি গ্ৰেভি বনাম সেই গ্ৰেভিৰ মছলাখিনি মই ইয়াতে দি দিছোঁ আৰু এইখিনি মই ইয়াতে ভালদৰে লৰাই দিছোঁ। এতিয়া এই গ্ৰেভিটোৰ মছলাখিনি বাৰু মই কি ব্যৱহাৰ কৰিছোঁ সেইটো আপোনালোকে চাওকচোন। ইয়াতে মই দিছোঁ অকণমান সৰিয়হ, 2 চামুচ সৰিয়হ, আদা, নহৰু, জলকীয়া আৰু এটা বিলাহী। এইখিনি মই খুব ভালদৰে মিক্সিত পেষ্ট কৰি লৈছোঁ। সৰিয়হখিনি মই 15 মিনিট আগতে তিয়াই থৈছিলোঁ। আপোনালোকে যিমান সময় হয় গৰম পানী দিলে খুব কম সময়তে কোমলে সৰিয়হখিনি, নহ'লে আপোনালোকে অলপ সময় আগতে তিয়াই থ'ব পাৰে। এতিয়া এইখিনি ভালদৰে লৰাই আমি ইয়াৰ পৰা তেল ওলোৱালৈকে এইখিনি ভাজি ল'ম। সৰিয়হখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া মই ইয়াতে যোনখিনি মৰিচাৰ ঠাৰি ভাজি থৈছিলোঁ সেইখিনি মই ইয়াতে দি এইখিনি ভালদৰে লৰাই দিম আৰু ইয়াত যাতে মৰিচা ঠাৰিখিনিৰ ভিতৰত যাতে মছলাখিনিৰ গোন্ধটো সোমায় আৰু মছলাখিনিৰ সোৱাদটো সোমায় তেনেকৈ মই ইয়াক অকণমান সময় লৰাই ভাজিম। এতিয়া মই এইখিনি অকণমান ঢাকোন মাৰি দিছোঁ। এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান গৰম পানী দিম আৰু গৰম পানী দি এইখিনি অকণমান গ্ৰেভি নিচিনা কৰি ল'ম। এতিয়া অকণমান বেছিকৈ মই গৰম পানী দিছোঁ যাতে বাকী যোনখিনি মৰিচা ঠাৰি যদি কিবা কাৰণে অকণমান নিসিজাকৈ আছে সেইখিনিও সিজি যায় খুব ভালদৰে আৰু বাকী সোৱাদখিনিও আহে। এতিয়া মই 2টা কেঁচা জলকীয়া ইয়াতে কাটি অকণমান সময় লৰাই আকৌ ভাজি ল'ম। এইখিনি হৈ গৈছে। এতিয়া এইখিনি মই নমাই আপোনালোকক এটা বাটিত দেখাই আছোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।